বেছি ডাঙৰ হ'ব কাৰণে আগতে মই আটাখিনি মাৰি লৈছোঁ ইয়াতে আছে এইটো ময়দা নহয় এইটো আটা হয় আশীৰ্বাদ আটা ইয়াতে মই অকমান তেল আৰু ৰিফাইন অইল আৰু নিমখ দি ভালকৈ সানি থৈছোঁ সানি 15 মিনিট থৈ দিছোঁ ইয়াতে তাৰপিছত এতিয়া বাকী বস্তুখিনি আপোনাক দেখাই আছোঁ তাৰপিছত মই ইয়াতে এলুমিনিয়াম ফইলবিলাক কাটি ৰাখিছোঁ 3টা বনাম মই আজি সেইকাৰণে ইয়াতে কাটি ৰাখিছোঁ আপোনালোকে বাটাৰ পেপাৰ বা এনে নৰ্মেল পেপাৰো দিব পাৰে ঘৰত খাব যিহেতু এতিয়া আকৌ মই আগতেও ক'লোঁ যে ভিডিঅ'টো ডাঙৰ হ'ব কাৰণে মই আগতে কাটি ৰাখিছোঁ আটা মাৰি ৰাখিছোঁ আৰু স্লাডটো কাটি ৰাখিছোঁ ইয়াতে মানে ঘৰত যি আছিল আকৌ সেইবিলাক দিলোঁ ইয়াতে আছে তিয়হ টমেটো তাৰপিছত জলকীয়া আৰু এইখিনি আৰু ইয়াতে যে অলপ ব্লেক দেখি আছে আপোনালোকে এইবিলাক মই অলপ মৰিচৰ গুড়া দিছোঁ মানে ব্লেক পেপাৰ এতিয়া মই দিম ব্লেক সল্ট অলপকৈ দিম বিকজ যোনবিলাক মই মছলা দিম তাতে ইট আছে অলৰেডি সল্ট থাকে তাত ইয়াতে মই দিম এতিয়া মোৰ একচুৱেলি চাট মছলা শেষ হৈ গৈছে সেইকাৰণে জলজিৰা পাউডাৰ দিম মোৰ চাট মছলা শেষ হৈ গৈছে এতিয়া চাৰিলি একেটাৰ খাব ইচ্ছা গ'ল এতিয়া দি আছে ঘৰত তাকে বনাই আছোঁ ইয়াতে দিলোঁ কাৰণ এইবিলাকত সল্ট থাকে চ' আপুনি অলপ অলপ দিব নহ'লে বহুত সল্টি হৈ যাব আৰু সল্ট স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয় ময়ো নিজেও ডাইটিং কৰোঁ সেইকাৰণে সল্ট একচুৱেলি খাবই নালাগে কম খাব লাগে আৰু ইয়াতে আপোনালোকৰ ইচ্ছা ইয়াতে গাজৰ আছে বহুত কিবা কিবি দিব পাৰে কেপচিকাম গাজৰ তাৰপিছত দি আছোঁ এইটো লাগিব এইটো দিলে টেষ্টটো বাঢ়ে ড্ৰাই মেংগ' পাউডাৰ আমচুৰ পাউডাৰ এইটো আপোনালোকে টেষ্ট হিচাপে দিব পাৰে এইটো অকণমান খাট্টা মই বেছিকৈ দিলোঁ মোৰ মানে এখেতে ভাল পায় আমচুৰ পাউডাৰটো বহুত আমচুৰ পাউডাৰ এণ্ড টমেটো কেটচাপৰ কম্বিনেশ্যনটো খুব মানে টেষ্টি হয় এইটোও দি দিওঁ আৰু কাৰণ মই ইয়াতে সল্ট দিয়া নাই এইবিলাক দি মেকআপ কৰি আছোঁ বেছি সল্ট হ'লে খোৱা নাযাব অলপ অলপকৈ চব দি দিলোঁ এতিয়া এইবিলাক দিলোঁ একচুৱেলি আগতে বনাই দিলোঁ মানে ৰুটিটো বনোৱাৰ পিছত দিব লাগিছিল এতিয়া পানী উঠিব কেটচাপ আছে দিয়াৰ আগতে মই কেটচাপটো ইয়াতে মিক্স কৰি দিম আগতে নিদিওঁ এতিয়া এইটো চাইডত থৈ দিলোঁ আটাটো অকণমান মাৰি লওঁ আমি 3 পচন্দ কৰিম এতিয়া কাৰণ ঘৰত ডাঙৰ হ'লে একো নাই হৈ গ'ল অকণমান বেছিয়ে হ'ল একো নহয় এটা ৰোলত আমি 2টাকে কণী দিম হিচাপে অলপ ডাঙৰ কৰি বনালোঁ গেছটো অন কৰি দিলোঁ এইটো পেনটো হিট এতিয়া হোৱা নাই হিট হৈ আছে একো নহয় এনেকৈ মই 3খন ৰুটি বনাই ল'লোঁ ৰোলৰ কাৰণে 2টাকে কণী এতিয়া অকণমান নিমখ অকণমান অইল বাটাৰ দিব পাৰিলোঁ হয় ইয়াতে
এতিয়া যাব ৰুটি আৰু এইটো এনেকৈ জাষ্ট 10 সেকেন্ড হোল্ড কৰি 10 সেকেন্ড হোল্ড কৰি ইয়াতে অলপ চাওক কালাৰ কি ধুনীয়া হৈছে ইমান ইজি ঘৰতে বনাই খাব পাৰে বজাৰৰ আনহেলদি ৰল কিয় খাব লাগে পানী উঠি গেল ইয়াতে মই কেটচাপ দিছো আপোনাৰ টেষ্ট হিচাপে আকৌ অকমান কেটচাপ দি দিয়ক কাৰণ সবে কেটচাপ খাবলৈ ভাল পায় এতিয়া এইটো ৰল তো মই আজি হোমমেড ভেজ ৰোল খাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ চাওঁ কেনেকুৱা লাগে খোৱাৰ পিছত আমি গম পাওঁ যে টেষ্টটো কেনেকুৱা ঠিক আছে ৰিভিউটো আগত নিদিওঁ খোৱাৰ পিছতে মই ৰিভিউটো দিম ফাৰ্ষ্ট বাইটতে ইম্প্ৰেশ্যনটো আহি গৈছে মজা এনেকুৱা লাগি আছে মই কোনো প্ৰফেচনেল হাতেৰে বনোৱা খাই আছোঁ ৰেষ্টুৰেণ্টত বা বাহিৰৰ ষ্ট্ৰীট ফুড কিবা খাই আছোঁ এনেকুৱা লাগি আছে ৰিয়েলি বহুত টেষ্টি